বিলাইভ অসমৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু বিলাইভ অসমৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এটি বিশেষ খবৰ। মই বৰ্তমান উপস্থিত আছোঁ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ২ নং ব্লকত আৰু ২ নং ব্লকৰ এটি দৰিদ্ৰ পৰিয়ালৰ মাজত মই বৰ্তমান উপস্থিত আছোঁ। দৰিদ্ৰ এটি পৰিয়ালত কাল অমানিশা নমাই আনিছে আৰু মই বৰ্তমান সমগ্ৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম। প্ৰথমতে মই কিহৰ ওপৰত কিয় কথা পাতিব বিচাৰিছোঁ সেই বিষয়ে আমি জানি লওঁ আহক। এইগৰাকী হৈছে এজন অসুস্থ বেমাৰী মানুহ। দীৰ্ঘদিনৰ পৰাই বেমাৰ হৈ বিচনাতে পৰি আছে আৰু প্ৰথমতে জানি লওঁ তেওঁৰ কি বেমাৰ আৰু কি হৈছে। তোমাৰ নামটো কি? মোহাম্মদ শফিকুল ইছলাম। কি বেমাৰ হৈছে তোমাৰ? টিবি বেমাৰ হৈছে। কিমান দিনৰ পৰা হৈছে? 3 মাহ হৈছে। 3 মাহ। চিকিৎসা পাতি ক'ত কৰি আছা কেনেকৈ? বৰপেটাত কৰি আছোঁ, পাঠশালাত কৰি আছোঁ। ভাল পোৱা নাই? ভাল অলপ পাইছোঁ, কিন্তু দায়িত্বগিলা খাব পৰা নাই। খাব পৰা নাই। এতিয়া তোমাৰ কি অসুবিধা হৈ আছে? এতিয়া অসুবিধা হৈ আছে, পইচা নাই, সেইটোৰ কাৰণে খাব পৰা নাই। চিকিৎসা কৰিবলৈ বা খাদ্য খাবলৈ যি বেমাৰৰ কাৰণে যিখিনি হয়তো লাগতিয়াল খাদ্য আৰু সেই খাদ্যসমূহ এও বৰ্তমান খাব পৰা নাই। আচলতে কিহৰ অভাৱ তোমাৰ? প্ৰব্লেমটো হৈছে তাৰমানে ঔষধটো চৰকাৰে দিছে, কিন্তু যিগিলা তথ্যগিলা খাব লাগে, দুধ, কলা চলা, ফল মূল এইগিলা যে খাব লাগে, এইগিলা খাব কাৰণে পইচা পোৱা নাই, সেইকাৰণে খাব পৰা নাই। ভিটামিন বস্তুগিলা খাব পৰা নাই, সেইকাৰণে হেৰি হৈছে। তো আমাৰ এই চেনেলটোৰ মাধ্যমতে তুমি ৰাইজক কি আহ্বান জনাবা, কি ক'বা আচলতে? কি যাহঁতক মই কৈ আছোঁ, যিহেতু দুখীয়া মানুহৰ ওপৰত হেৰি কৰে, তাহাঁতে যদি কিছু দেয় আমাক দান কৰি, ৰাইজক অনুৰোধ কৰিছোঁ যে তাহাঁতে যদি কিছু দেয় আমাক, দুখীয়া মানুহ কাৰণে। সঁচাকৈয়ে এই ব্যক্তিজন ইতিমধ্যে দেখা পাইছোঁ যে তেওঁ আৱেগিক হৈ আছে আৰু আৱেগিক হৈ থকাৰ এটাই কাৰণ যে এটি দৰিদ্ৰ পৰিয়াল আৰু দৰিদ্ৰ পৰিয়ালৰ মাজতেই টিবি বেমাৰ ইতিমধ্যে দেখা দিছে, যাৰ ব্যয়বহুল খৰচ। ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে এই বেমাৰটোৰ কাৰণে যেনেধৰণে হয়তো খোৱা খাদ্য খাব লাগে, আচলতে সেইখিনি খাদ্যৰ অভাৱ এওঁৰ প্ৰয়োজনীয়, সেইকাৰণে তেওঁ খাব পৰা নাই, যাৰ বাবে এওঁৰ অৱস্থা হয়তো আপোনালোকে দেখা পাই আপোনালোকে ধৰিব পাৰিছে যে কেমেৰা পাৰ্চনক সকলো দৃশ্য মই দেখাব বিচাৰিছোঁ যে এইজন ব্যক্তি আচলতে এজন মানুহ কেনেকুৱা হৈ যাব পাৰে এই বেমাৰটোত, আৰু এই বেমাৰটোৰ কাৰণে যি খাদ্য খাব লাগে সেই খাদ্যৰ প্ৰয়োজন, আৰু সেই খাদ্য ইতিমধ্যে তেওঁ টকাৰ অভাৱত তেওঁ খাব পৰা নাই, যাৰ বাবে এওঁৰ অৱস্থা আজি এনেকুৱা হৈছে। আমাৰ স্থানীয় ৰাইজো আছে আমাৰ কাষত, মই ৰাইজৰ লগত কথা পাতিম, তেওঁলোকৰ পৰা জানিব বিচাৰিম কিছু কথা। আচলতে কি ক'ব এইজন ব্যক্তি যে ইমান কৰি আছে? আপোনালোকৰ কাৰণে সাংবাদিক আমাৰ ভাইৰ কাৰণে ধন্যবাদ, আপোনালোকে আহিছে। এই ল'ৰাজন আমাৰ এই গাঁৱৰ মানুহ, তেখেতো বিৰাট দৰিদ্ৰ সীমাৰ মানুহ, বিৰাট দুখীয়া পৰিয়ালৰ মানুহ। ঘৰ দুৱাৰ আপোনালোকে চাইছে, একদম দৰিদ্ৰ সীমাৰ মানুহ। আজি 6 মাহ ধৰি তাৰ বেমাৰ হৈ আছে, কিন্তু 6 মাহ আগতে চিকিৎসা কৰিব পৰা নাই। 3 মাহ ধৰি বেমাৰটো ধৰা পৰিছে। ধৰা পৰাৰ পিছত চিকিৎসা অলপ কৰি আছে, ডাক্তৰৰ চৰকাৰী সুবিধা অলপ পাইছে, কিন্তু তাৰ যিখিনি খাব লাগে, পথ্য খাব লাগে, সেইখিনি পোৱা নাই। এই মানুহজনৰ হৈ মই অসমবাসী ৰাইজৰ কাষত মই অনুৰোধ বিচাৰিছোঁ, তেখেতৰ কাৰণে তেওঁৰ ফোন নম্বৰত যোগাযোগে, তাৰ একাউণ্ট নম্বৰত যোগাযোগে কিছু পইচা জনসাধাৰণে তেওঁৰ কাৰণে সহযোগিতা কৰে, আগবাঢ়ে। তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ কাষত হাত বাঢ়াইছোঁ, অনুৰোধ কৰিছোঁ। আপোনালোকৰ চেনেলত মই ৰাইজক অনুৰোধ কৰি গৈছোঁ, বহুত পইচা বহুত বিভাগে যায়, তেখেতৰ কাৰণে দৰিদ্ৰ সীমাৰ মানুহৰ কাৰণে কিছুমান ৰাইজে জানি তাক 10 টকা 20 টকা 100 টকা কৰি তাৰ ফোনপে জানি ভৰাই দিয়ে। তাৰ কাৰণে মই ৰাইজৰ কাষত অনুৰোধ কৰিছোঁ, আমাৰ এই বাল্লাপাৰা অঞ্চলৰ, আমাৰ হাতেৰটাৰি অঞ্চলৰ, হাতেৰটাৰি মানুহ আছিল তেখেত আগত, হাতেৰটাৰি অঞ্চলৰ আমাৰ বাল্লাপাৰা ৰাইজ অঞ্চলৰ বহুত মানুহে তেখেতক চিনি পায়, আমাৰ আঁতৰ ভাইক চিনি পায়। তেখেতেও যদি কিছু 400-500 বা 200-150 টকা এনেকৈ কৰি যদি সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই ৰাইজৰ কাষত অনুৰোধ কৰিছোঁ।
ধন্যবাদ জনাইছোঁ এইগৰাকী ব্যক্তিক। আচলতে তেওঁ বহুত কথাই উল্লেখ কৰিছে যে একমাত্ৰ দৰিদ্ৰ হোৱাৰ বাবেই আজি এইজন ব্যক্তি আজি বিচনাত পৰি আছে বা তেওঁ ভালকৈ চিকিৎসা পাতি যদি চৰকাৰীভাৱে হয়তো টিবি বেমাৰৰ চিকিৎসা হৈ আছে, যি খাব লগা যিখিনি প্ৰয়োজন সেই খাব লগা খাদ্যখিনি তেওঁ খাব পৰা নাই। ইতিমধ্যে অসমবাসী ৰাইজক আহ্বান জনাইছে এইগৰাকী ব্যক্তিয়ে যে এইজন দৰিদ্ৰ পৰিয়ালটোৰ বাবে আপোনালোকে অলপ সহায়ৰ হাত আগবঢ়াওক। আচলতে ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। গতিকে এই দৰিদ্ৰ পৰিয়ালটো একো নহয় যে যদিহে ৰাইজে এই পৰিয়ালটোৰ হৈ কিছু অলপ দান কৰে। আমি আৰু এজন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে এই বেমাৰী যে পৰি আছে এনেকৈ? আচলতে কি ক'ম আৰু ৰাইজৰ ওচৰত মই এইটোৱে কৰিছোঁ যে আমি একদম দুখীয়া মানুহ। কি হয় আপোনাৰ? নাইতা তেতিয়া আমাৰ হাতত টকা পইচা নাই, এতিয়া উপায় হাৰা হৈ আমি ৰাইজৰ ওচৰত মই কৰিছোঁ কৰিব আমাক। হয়, এইগৰাকী ব্যক্তিও আচলতে আৱেগিক হৈ পৰিছে। এইজন ব্যক্তিৰ হয় নাতি ল'ৰা হয়, আৰু নাতি ল'ৰা আচলতে এনেকুৱা ধৰণৰ যদি বেমাৰত হয়তো ভুগি থাকে আৰু এই অৱস্থা, গতিকে এনেকুৱা অৱস্থা দেখা পালে হয়তো এইজন ব্যক্তিৰ কেনেকুৱা লাগে হয়তো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু ইতিমধ্যে মই আমাৰ চেনেলটোৰ মাধ্যমতে ময়ো আপোনালোকৰ ওচৰত আবেদন জনাইছোঁ যে যিসকল ব্যক্তিয়ে আমাৰ এই বাতৰি চাই আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যি পাৰে আমি দিয়া স্ক্ৰীনত দিয়া ফোনপে' নম্বৰত আপোনালোকে যি পাৰে এইজন ব্যক্তিক সহায় কৰক। যদিহে আপুনি নোৱাৰে, আপুনি আমাৰ এই চেনেলটোৰ বাতৰিটো শ্বেয়াৰ কৰি আন এজন হৃদয়বান ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সেইজন ব্যক্তিৰ চকুত পৰে আৰু সেইজন ব্যক্তিয়েও এই ল'ৰাজনক সহায় কৰিব পাৰে। আচলতে ক'বলৈ গ'লে মই যে প্ৰথমতেই কৈছিলোঁ যে এই পৰিয়ালটোলৈ কাল অমানিশা নামি আহিছে। এটি পৰিয়ালতে দুজনকৈ বেমাৰী। এইজন ব্যক্তিৰে ভণ্টি, এইজন আপোনালোকে চাওক, কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এইগৰাকী হৈছে ইতিমধ্যে মানসিক ৰোগী। মানসিকভাৱে তেওঁ অসুস্থ হৈ আছে আৰু মানসিক ৰোগী হৈ এই পৰিয়ালটোতেই আছে। গতিকে একেটা পৰিয়ালতে দুজনকৈ ব্যক্তি আজি বেমাৰী। গতিকে একেটা পৰিয়ালত যদিহে দুজনকৈ ব্যক্তি বেমাৰী হৈ থাকিব পাৰে, তেতিয়াহ'লে হয়তো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে আজিৰ এই মূল্যবৃদ্ধিৰ যুগত ঔষধৰ যিহে মূল্য, গতিকে এনেকুৱা এটা দৰিদ্ৰ পৰিয়ালৰ বাবে এই দুজনকৈ ব্যক্তিৰ চিকিৎসাৰ বাবে কেনেকুৱা ব্যয়বহুল হ'ব পাৰে আৰু কেনেকুৱা হয়তো অৱস্থা হ'ব পাৰে। আচলতে এইগৰাকী ব্যক্তিৰ, মই যিজন ল'ৰাৰ কথা কৈ আছোঁ, এওঁৰ দেউতাক মই জানিব পৰা মতে গুৱাহাটীত তেওঁ দিন হাজিৰা কৰে, আৰু দিন হাজিৰা কৰি এজন ব্যক্তিয়ে এতিয়া পৰিয়াল কেনেকৈ চলাব পাৰে হয়তো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু তাৰে মাজত পৰিয়ালতে দুজনকৈ বেমাৰী। গতিকে পুনৰবাৰ মই আপোনালোকলৈ আবেদন জনাইছোঁ যে আপোনালোকে যোনে যি পাৰে আমি স্ক্ৰীনত দিয়া নম্বৰত ফোনপে' জৰিয়তে আপোনালোকে সহায় কৰক এই পৰিয়ালটোলৈ। গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয়। যদিহে ৰাইজে সামৰ্থ্য অনুযায়ী এই পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়ায়, নিশ্চয় এই পৰিয়ালটোৱে এদিন সুখৰ মুখ দেখিব আৰু এই দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব। চাই থাকক বি লাইভ অসম।